গাইজ আৰু নতুন এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত আৰু এতিয়া কাপোৰ চাপোৰ পিন্ধি মই যাই আছোঁ দহৰা তাৰমানে মোৰ লগটো ঘৰত যাই আছোঁ সিও যাব আমি যাই আছোঁ গাইজ আজি যাই আছোঁ দেখাই আছোঁ আপোনালোকক তাৰমানে বকৰা আহিছোঁ ৰ'বকে তাৰমানে টোপনি সতি আছে অলপ মাতটো ভাঙি আছে তাৰমানে চ' গাইজ মই যাই আছোঁ নলবাৰী ৰাস চাব যাই আছোঁ চ' আপোনালোকে সকলোৱে মোৰ লগত বলক আৰু এতিয়া ৰাস চাব যাওঁ এতিয়া মই আছোঁ আমাৰ ঘৰৰ কাষৰে বৌ তাৰমানে বৌটো ঘৰত আছোঁ তাৰমানে মাত দি পেলাই গুচি যাওঁ আৰু নলবাৰীত নে কি চ' 2 পিচ মিঠাই খাই পেলাই যাওঁ আৰু মই কি কৰিছোঁ চাব নেকি দেখাই আছোঁ আপোনালোকক আৰু বেগে ৰাহুল অঁ গাড়ী এতিয়া বেটাৰী গাড়ীত যাই আছোঁ এতিয়া বলক নলবাৰীত যাওঁ আৰু গাছ ইয়াতে আমাৰ কাজিগাঁৱত ৰাস হৈ আছে ৰাসখন দেখাই দি আছোঁ আপোনালোকক ইয়াত চাব অহা নাই দেখাই দি আছোঁ আপোনালোকক तो गए बेटे আমি এতিয়া নলবাৰী ৰাসত আহি পালোঁ আৰু এতিয়া যাম আৰু এতিয়া ভিতৰলৈকে যাবি না ভিতৰত ভিতৰত যাম এইবাৰ ৰাহুল এতিয়া আমি আৰম্ভ কৰি ৰাস চাওক যাই আছোঁ এতিয়া খোজকাঢ়ি আৰু ইয়াতে চ' গাইছ আৰু এতিয়া লগকেইটাই ক'লে যে চাহ খাওঁ দে ইয়াতে চাহ খাব পাৰিলে ইমান দামত 1 কাপ চাহত 20 টকা আৰু পিঠা কেটলে দিয়া পিঠা আপোনাৰ দেখাই আছোঁ কেটলে দিয়া পিঠাটো এই 10 টকাকৈ আৰু লাৰু এটাত 5 টকা খাওঁ দে যি নহওক চাহ কাপ খাৱাই দে 20 টকাকৈ না কি আৰু লগকেইটাৰ লগত নাখলিও নহ'ব ক'ব আইছোঁ চাহ কাপ নাখলি চাহ কাপ খাব নোৱাৰিলি আৰু এই পিঠা আহিব লাগে এই পিঠা 10 টকা এখান মাহঁতে ফ্ৰীত বনাই দিয়ে কলপাত এখন কিনি আনে কাটি আনে আৰু পিঠা এইখন পিঠা 10 টকা বাপ্পা ঐ দে খাওঁ দে আৰু ৰাস বুলি দে নলবাৰী ৰাসত আহিব হয় কিন্তু পইচা অলপ বেছিকৈ লৈ আহিব জানেই আপুনি দাম চাহৰ দাম বাপ্পা 20 টকা চ' গাইছ এই ডিম্পুদাৰ দোকানত আছোঁ মই এতিয়া ডিম্পুদা নাই ডিম্পুদা ক'ত বা গ'ল গমেই নাপাওঁ সেইবাৰ ঘৰত আহি ডিম্পুদাক লগ নাপালোঁ এইবাৰ ঘৰত আহি দোকানত আহিলে লগ নাপালোঁ চ' গাইছ কি হ'ব মোৰ দিনটো মোৰ লাকে বেয়া গাইছ এইবাৰ চাহ বনাই আছে কাপ বাহুত 50 টকা গিলাচটো খাব পাৰব কিবা নলবাৰী আহিছোঁ এতিয়া অলপমান ৰাস চাই কিনে কি কৰোঁ চাওঁ মানুহৰ গৰমত চৈতাৰে খুলি লৈছোঁ দেখা নাই নেকি খাব পৰা নাই ফলটো খালি ভাল লাগিছে আৰু গাইজ ফাইনেলি এতিয়া হৰি মন্দিৰ আহি পালোঁ আৰু এইটো হৰি মন্দিৰ নলবাৰীৰ চ' সেৱা চেৱা কৰি লওক আৰু বলক এতিয়া হৰি মন্দিৰৰ ভিতৰত যাই মূৰ্তিবিলাক চাওঁ না কি পিছত যা দে আৰু আৰু ৰাস মানে শেষ হোৱা নাই আমি যাওঁ ঘৰত তাকো বাছ পাওঁ নাপাওঁ পাত্তা নাই আমি যেনে দেখা গৈছে ট্ৰেইনত যাব লাগিব চ' গাইজ কেনেকুৱা হৈছে ভিডিঅ'টো চাই পেলাই ক'ব আৰু কমেণ্ট কৰি ক'ব যে ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' বলক আৰু এতিয়া
হা যেনে খোজকাঢ়ি যাবই লাগিব পাই সঁচা কৈছোঁ খোজকাঢ়ি যাম নেকি যেনে যিমান পাৰোঁ শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু বলক আৰু এই নলবাৰী ৰাস ফাৰ্ষ্ট টাইম নলবাৰী এতিয়া আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু বাই বাই এতিয়া আৰু ৰাতি হ'ল ৰাতি হোৱাৰ পিছত এতিয়া আৰু আমি যাওঁ এতিয়া বাছ পাওঁ নাপাওঁ কি যাওঁ নাজানো আৰু যে ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত চ' বাই বাই এতিয়া জয় অসম